গুড মৰ্ণিং। চাওক, আপুনি যদি অসম চৰকাৰৰ কিবা কম্পিটিটিভ এক্সাম দিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো আপোনাৰ কাৰণে এইটো নোচোৱাকৈ পৰীক্ষাত যাব, কাৰণ অসম চৰকাৰৰ দ্বাৰা পৰীক্ষাত এইবিলাক ব্যক্তিৰ ওপৰত কুৱেশ্যন থকাটো খাটাং। কাৰণ নামী জ্ঞানী গুণী প্ৰসিদ্ধ ব্যক্তিৰ ওপৰত আমি এটা ভিডিঅ' লৈ আহিছোঁ। 30 কুৱেশ্যন ইয়াত থাকিব। ইয়াতে পোৱা যাব যে অসমৰ ফেমাছ ব্যক্তিসকলক কাক কি বুলি জনা যায়। ইয়াতে পাব জ্ঞান মালিনীৰ কবি বুলি কাক জনা যায়, ইয়াতে পাব থিং এক্সপ্ৰেছ বুলি কাক জনা যায়, ইয়াকে পাব বিহগী কবি বুলি কবি কোন, ইয়াতে পাবে লোকপ্ৰিয় কোন, ইয়াতে পাবে অগ্নি কবি, ধৱনী কবি, ইয়াতে পাবে নটসূৰ্য, ইয়াতে পাবে শোণিত কোঁৱৰ। ই ফেমাছ বহুত সম্ৰাট, উপন্যাস সম্ৰাট বুলি কাক জনা যায় ইত্যাদি। বিপ্লৱী কবি বুলি কাক জনা যায়, সিংহ পুৰুষ বুলি কাক জনা যায়, লৌহ মানৱ বুলি কাক জনা যায় ইত্যাদি কুৱেশ্যনবিলাক ইয়াত পাব। গতিকে আহক আমি চাই লওঁ প্ৰথমৰ পৰা কি কি আছে ইয়াত। স্কিপ নকৰি গোটেইখিনি চাই থাকিব। ফাৰ্ষ্ট 1 নম্বৰত আছে প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায়। প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায়, আৰু মই অপশ্যনবিলাক পঢ়ি দিম, আপোনালোকে চাব। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা, অৰ্থাৎ অপশ্যন ই হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত আপোনালোকে চাওক 2 নম্বৰত আছে বিহগী কবি বুলি কাক জনা যায়। বিহগী কবি কোন? আপোনালোকে জানে ৰঘুনাথ চৌধুৰী, অৰ্থাৎ অপশ্যন এ। 3 নম্বৰত আছে শেৱালী কবি বুলি কাক জনা যায় বা কোনজন কবিক জনা যায়, আৰু এইটো হৈছে ৰত্নকান্ত বৰকাকতে, অৰ্থাৎ অপশ্যন এ। আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে বা প'ষ্ট কৰি লিখিও ল'ব পাৰে। তাৰপিছত আছে অগ্নি কবি বুলি কাক জনা যায়। অগ্নিকবি বহুতো ইম্পৰ্টেণ্ট এটা কবি। এইটো হৈছে কমলাকান্ত ভট্টাচাৰ্য, অৰ্থাৎ অপশ্যন এ। তাৰপিছত ধৱনী কবি বুলি কাক জনা যায়। ধৱনী কবি হৈছে বিনন্দ চন্দ্ৰ বৰুৱা, অৰ্থাৎ অপশ্যন এ। সূৰ্য বুলি কাক জনা যায়, আৰু ইয়াৰে উত্তৰটো হৈছে ফণী শৰ্মা, অৰ্থাৎ অপশ্যন চি। নেক্সট আছে শোণিত কোঁৱৰ বুলি কাক জনা যায়। শোণিত কোঁৱৰ বুলি জনা যায় গজেন বৰুৱা, অৰ্থাৎ অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত আছে অসমৰ লোকনায়ক বুলি কাক জনা যায়। অসমৰ লোকনায়ক বুলি জনা যায় অমেয় কুমাৰ দাস, অৰ্থাৎ অপশ্যন চি। 14ত আছে সংগীত সূৰ্য বুলি কাক জনা যায়। সংগীত সূৰ্য আপোনালোকে জানে সকলোৰে প্ৰিয় ডক্টৰ ভূপেন হাজৰিকা, অৰ্থাৎ অপশ্যন চি। নেক্সট আছে উপন্যাস সম্ৰাট বুলি কাক জনা যায়। উপন্যাস সম্ৰাট বহুতো ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। উপন্যাস সম্ৰাট বুলি কাক জনা যায়। ৰজনীকান্ত বৰদলৈ, অৰ্থাৎ অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। বুলি কাক জনা যায়। বিপ্লৱী কবি বুলি জনা যায় প্ৰসন্নলাল চৌধুৰী, অৰ্থাৎ অপশ্যন ডি। নেক্সট আছে সিংহ পুৰুষ বুলি কাক জনা যায়। সিংহ পুৰুষ বুলি কাক জনা যায়, এইটো হৈছে ৰাধা গোবিন্দ বৰুৱা, অৰ্থাৎ অপশ্যন ডি। নেক্সট আছে 18 নম্বৰত কৰ্মবীৰ বুলি কাক জনা যায়। কৰ্মবীৰ বুলি জনা যায় নবীন চন্দ্ৰ বৰদলৈ, অৰ্থাৎ অপশ্যন ডি। 19ত আছে কৰ্মশ্ৰী বুলি কাক জনা যায়। কৰ্মশ্ৰী বুলি জনা যায় হিতেশ্বৰ শইকীয়া, অৰ্থাৎ অপশ্যন ডি। 20 নম্বৰত আছে দেশভক্ত বুলি কাক জনা যায়। আপোনালোকে এইটো চবেই জানে, দেশভক্ত তৰুণৰাম ফুকন বুলি কোৱা হয়। দেশভক্ত অৰ্থাৎ অপশ্যন ডি তৰুণৰাম ফুকন, দেশভক্ত তৰুণৰাম ফুকন। নেক্সট আছে লোকপ্ৰিয় আপোনালোকে জানে গোপীনাথ বৰদলৈ, অৰ্থাৎ অপশ্যন এ। 22 সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, এইটো এনে বুজা যায় সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন এ। 23 নম্বৰত আছে অসম কেশৰী বুলি কাক জনা যায়। বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। অসম কেশৰী বুলি কাক জনা যায়। অম্বিকাগিৰি ৰায়চৌধুৰী, অৰ্থাৎ অপশ্যন এ। 24ত আছে কলাগুৰু বুলি কাক জনা যায়। কলাগুৰু আপোনালোকে জানে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, অৰ্থাৎ অপশ্যন এ। 25 নম্বৰ কুৱেশ্যনত আছে গীতিকবি বুলি কাক জনা যায়। গীতিকবি অৰ্থাৎ পাৰ্বতী প্ৰসাদ নাদিয়া। পাৰ্বতী প্ৰসাদ নাদিয়া হৈছে অসমৰ গীতিকবি।
কুৱেশ্যন নম্বৰ 26 আছে বকুল বনৰ কবি বুলি কাক জনা যায় বহুত ইম্পৰ্টেণ্ট বকুল বনৰ কবি হৈছে যতীন্দ্ৰনাথ দুৱৰা অৰ্থাৎ অপশ্যন এ তাৰপিছত অসমৰ লৌহ মানৱ বুলি কাক জনা যায় লৌহ আইৰণ মেন অফ আসাম যদি আইৰণ মেন অফ ইণ্ডিয়া দেয় তেনেহ'লে কিন্তু বল্লভভাই পেটেল হ'ব চৰ্দাৰ বল্লভভাই পেটেল হ'ব আইৰণ মেন অফ ইণ্ডিয়া কিন্তু আইৰণ মেন অফ আসাম যদি দিয়ে তেনেহ'লে কি হ'ব অসমৰ লৌহ মানৱ বুলি জনা যায় বিষ্ণুৰাম মেধি অৰ্থাৎ অপশ্যন বি আৰু বিপ্লৱী বা বিদ্ৰোহী কবি বুলি কাক জনা যায় যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি আমাক আৰু উৎসাহিত কৰিব এনেকুৱা ইম্পৰ্টেণ্ট টপিকবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ কাৰণে বিপ্লৱী বা বিদ্ৰোহী কবি বুলি কাক জনা যায় বিপ্লৱী বা বিদ্ৰোহী কবি বুলি জনা যায় প্ৰসন্নলাল চৌধুৰী অৰ্থাৎ অপশ্যন বি লাষ্ট সেকেন্ড কুৱেশ্যন হৈছে জ্ঞান মালিনীৰ কবি বুলি কাক জনা যায় জ্ঞান মালিনীৰ কবি হৈছে মফিজুদ্দিন আহমেদ হাজৰিকা অৰ্থাৎ অপশ্যন বি এণ্ড কুৱেশ্যন নম্বৰ 30 প্ৰেম আৰু ৰদালিৰ কবি বুলি কাক জনা যায় প্ৰেম আৰু ৰদালিৰ কবি হৈছে হীৰেন ভট্টাচাৰ্য অৰ্থাৎ অপশ্যন বি তে আজি আছিল ইম্পৰ্টেণ্ট এইখিনি কুৱেশ্যনছ আৰু আপোনালোকৰ কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে প্লিজ কাইণ্ডলি আমাৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব আমি নেক্সট ভিডিঅ' ইয়াৰ ওপৰত লৈ অহাৰ কাৰণে চেষ্টা কৰিম ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ